গাইজ, এটা এনেকুৱা সমুদ্ৰ য'ত আপুনি কেতিয়াও নুডুবিব। ইতিহাসৰ আটাইতকৈ সৰু যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল? বিশ্বৰ এনেকুৱা দেশ য'ত কেৱল মাত্ৰ 40 মিনিটৰ বাবেহে ৰাতি হয়। গোটেই তথ্য জানিবলৈ ভিডিঅ'টো অলপো স্কিপ নকৰিব। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা এনেকুৱা সমুদ্ৰ য'ত আপুনি কেতিয়াও নুডুবিব। আজি মই আপোনালোকক এনেকুৱা এটা সমুদ্ৰৰ বিষয়ে ক'বলৈ গৈ আছো য'ত আপুনি সাঁতুৰিব নোৱাৰিলেও কেতিয়াও নুডুবিব। হয়, ইজৰাইল আৰু জৰ্ডান দেশৰ মাজত অৱস্থিত ডেড চি নামেৰে জনাজাত এই সাগৰটোত আপুনি সাঁতুৰিব নোৱাৰিলেও কেতিয়াও নুডুবিব। কাৰণ ইয়াৰ পানীত নিমখ আৰু মিনাৰেলছৰ ঘনত্ব ইমানেই বেছি যে যদি আপুনি পানীত ধুই দিয়ে তথাপিও নুডুবিব। সেইকাৰণে ইয়াত বেছিভাগ সময়ে পৰ্যটকৰ ভিৰ লাগি থকা দেখা যায়। দৰাচলতে এইটো এটা লেক বুলিও ক'ব পাৰি, কিন্তু ইয়াৰ পানীত থকা লৱণৰ পৰিমাণ আন সমুদ্ৰ পানীতকৈ বহু গুণ বেছি হোৱা দেখা যায়। সেইবাবে ইয়াৰ পানীত কোনো ধৰণৰ উদ্ভিদ বা প্ৰাণী জীয়াই থাকিবই নোৱাৰে। কিন্তু কোৱা হয় যে ইয়াৰ পানী মানুহৰ শৰীৰ আৰু স্বাস্থ্যৰ বাবে অতি উপযোগী হয়, কাৰণ ইয়াৰ পানীত ব্ৰমিন, মেগনেছিয়াম, আয়োডিন আদিৰ দৰে অতি লাগতিয়াল মিনাৰেলছ বহু বেছি মাত্ৰাত পোৱা যায়। গাইজ, কেনেকুৱা হ'ব যদি কেৱল মাত্ৰ 40 মিনিটৰ বাবেহে ৰাতি হয়? গোটেই পৃথিৱীৰ ভিতৰত কেৱল নৰৱে এটা এনেকুৱা দেশ য'ত কেৱল মাত্ৰ 40 মিনিটৰ বাবেহে ৰাতি হয়। আপুনি শুনিলে হয়তো অবাক হৈ যাব পাৰে, ইউৰোপ মহাদেশত অৱস্থিত এই দেশটোত আবেলি নহয় ৰাতি 12 বজাৰ পিছতহে বেলি ডুবে। সেইবাবে এই দেশটোক দ্য মিডনাইট ছান ইন নৰৱে বুলিও কোৱা হয়। সূৰ্য ডুবৰ প্ৰায় 40 মিনিটৰ পিছতেই পুনৰ সূৰ্য উদয় হয়। এই প্ৰাকৃতিক ঘটনাটো কেৱল নৰৱেতে দেখিবলৈ পোৱা যায়, য'ত দিনটো ডাঙৰ আৰু ৰাতিটো কিছু মিনিটৰ হোৱা দেখা যায়। আপোনালোকক কৈ দিওঁ যে নৰৱে আচলতে আৰ্কটিক চাৰ্কেলৰ ভিতৰতেই পৰে, আৰু দ্য মিডনাইট ছান ইন নৰৱে সাধাৰণতে মে' মাহৰ পৰা আৰম্ভ কৰি জুলাই মাহৰ ভিতৰতে পৰিলক্ষিত হোৱা দেখা যায়। গাইজ, আমি সাধাৰণতে খোৱা বা দেখা মাকৈবোৰৰ বীজটো কেৱল হালধীয়া বৰণেৰে হয়, কিন্তু আপুনি জানেনে আমেৰিকা যুক্তৰাষ্ট্ৰত এনেকুৱা এক প্ৰকাৰৰ মাকৈৰ খেতি কৰা হয় যিটোৰ বীজবোৰ এটা দুটা নহয় বহুকেইটা ৰঙৰ বা বৰণৰ হোৱা দেখা যায়। হয়, এই প্ৰকাৰৰ মাকৈটো কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে খেতি কৰা হয় আৰু ইয়াক গ্লাছ জেম কৰ্ণ বুলি কোৱা হয়। গাইজ, আপোনালোকে মোনালিছাৰ পেইণ্টিঙৰ বিষয়ে হয়তো নিশ্চয় শুনিছে। এই পেইণ্টিংটো লিঅ'নাৰ্ডো ডি ভিঞ্চিয়ে বনাইছিল, আৰু তেওঁৰ জীৱনৰ এই পেইণ্টিংটোক অন্তিম পেইণ্টিং হোৱাৰ লগতে প্ৰায় 500 বছৰ পুৰণা পেইণ্টিং বুলিও কোৱা হয়। যদি আপুনি এই ৰিয়েল পেইণ্টিংটোক অতি মনোযোগেৰে চায়, তেতিয়াহ'লে ইয়াৰ মুখৰ হাঁহিটো বদলি থকা দেখা যায়। এয়া মিছা কথা নহয়। প্ৰায়ভাগ মানুহে চোৱা এই ৰিয়েল পেইণ্টিংটোক এই কথাষাৰ সত্য হয় বুলি কৈছে, আৰু প্ৰায় 500 বছৰ ধৰি মানুহৰ কেৱল একেই প্ৰশ্ন, এই পেইণ্টিংটোত থকা মহিলাটো আচলতে কোন? কিছুমানে আকৌ কয় এয়া বোলে এজনী ভূতৰহে পেইণ্টিং। কিন্তু অধ্যয়ন কৰা লোকসকলৰ মতে এয়া এটা মনৰে ভাবি বনোৱা পেইণ্টিং। যদি আপুনি সঁচাকৈয়ে ৰিয়েল মোনালিছাৰ পেইণ্টিংটো চাব খোজে, তেনেহ'লে আপোনাক প্ৰায় 5,000 কোটি টকা দি এই ৰিয়েল পেইণ্টিংটোক কিনি ল'ব লাগিব। গাইজ, এই হাঁহি থকা ফানি মিমৰ ফটোখনটো আপোনালোকে নিশ্চয় চাই পাইছে কিজান, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এই ফটোখন কাৰ হ'ব পাৰে? আচলতে এই ফটোখন বনোৱা ফটো নহয়। এই ফটোখন আচলতে এজন চাইনিজ ৰিটায়াৰ্ড বাস্কেটবল প্লেয়াৰৰ, যাৰ নাম হ'ল য়ৌ মিং। তেওঁৰ এই হাঁহি থকা ফটোখন তেতিয়া লোৱা হয় যেতিয়া তেওঁ এজন ৰিপৰ্টাৰৰ কিবা কথাত হাঁহি দিয়ে। তাৰে পিছত ৰিপৰ্টাৰৰ দ্বাৰা তোলা এই ফটোখনক লৈ কিছুমান মানুহে মিম বনাই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দিলে। ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ ফলত এই ফটোখনৰ মিমটো গোটেই বিশ্বতে ভাইৰেল হৈ পৰিল। গাইজ, আপোনালোকে ইতিহাসত হোৱা ডাঙৰ ডাঙৰ যুদ্ধৰ বিষয়ে হয়তো নিশ্চয় শুনিছে বা পঢ়িছে, যিবোৰ যুদ্ধ প্ৰায় বহু বছৰ ধৰি চলিছিল। কিন্তু আপুনি জানেনে ইতিহাসত হোৱা আটাইতকৈ সৰু যুদ্ধ কোনটো হয়? মই আপোনালোকক কৈ দিওঁ যে ইতিহাসত আটাইতকৈ সৰু যুদ্ধ ইংলেণ্ড আৰু জাঞ্জিবাৰৰ মাজত 1896 চনৰ 27 আগষ্টৰ দিনটোত সংঘটিত হৈছিল। এই যুদ্ধটো পুৱা 9:02 আৰম্ভ হৈছিল আৰু প্ৰায় 9:40 ভিতৰতেই শেষ হৈ গৈছিল। কেৱল 38 মিনিটৰ ভিতৰতেই জাঞ্জিবাৰৰ সেনাই ইংলেণ্ডৰ সেনাৰ আগত আত্মসমৰ্পণ কৰিছিল, আৰু এই যুদ্ধটোকে দি এংগ্লো জাঞ্জিবাৰ ৱাৰ বুলিও কোৱা হয়। এই যুদ্ধটোত জাঞ্জিবাৰৰ প্ৰায় 500 মান সেনাৰ মৃত্যু ঘটিছিল। তাৰে বিপৰীতে ইংলেণ্ডৰ কেৱল এজন সৈনিকে আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ দ্বাৰা এইটোৱে বুজা যায় যে ইতিহাসত ইংলেণ্ড দেশখন কিমান শক্তিশালী আছিল।